আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম শহীদুল ৰহমান। মই আজি এটা কথা ক'ব বিচাৰিছোঁ। সপ্তাহত মই 3-4টা ভিডিঅ' বনাওঁ, কেইজনমান জানে। মই এইটোৱে ক'ব বিচাৰিছোঁ পূৰা অসমবাসীক, পূৰা ভাৰতৰ মানুহক ক'ব বিচাৰিছোঁ, সেই ৰাস্তাই পথে যিবিলাক মানুহ বহি থাকে, বেলেগৰ পৰা খুজি খাই থাকে, এইবিলাক মানুহ মই যিমান পাৰোঁ মোৰ তৰফৰ পৰা মই সহায় কৰোঁ। যিমান এটা মই পাৰোঁ নিজৰ তৰফৰ পৰা মই এইখিনি সহায় কৰোঁ। আজি এই ভিডিঅ'টো মই বনাম এতিয়া শীতকাল, ঠাণ্ডাৰ দিন, এনেকুৱা বহুত মানুহ ৰাস্তাত ৰাতিটো কটায়, থাকিবলৈ এটা গাত চুৱেটাৰ নাই, আপোনাৰ কম্বল নাই। মই আজি চাওঁ যিমান পাৰোঁ এইবিলাক মানুহক সহায় কৰিম। আপোনালোকে মোৰ লগত থাকিব। আচ্ছা, আপোনালোকৰ ঘৰ ক'ত? ইয়াতে থাকে। ৰাতিপুৱাৰ পৰা কিবা খাইছে? খোৱা নাই? আপোনালোকৰ ল'ৰা নাই? ডাঙৰ ল'ৰা নাই? ঘৰটো ইয়াতে আছে। এনেকৈ বহি আছে। আপোনালোকে এতিয়া ঠাণ্ডাৰ মৌচম, আপোনালোকৰ ঘৰত এনেকৈ কম্বল আপোনালোকৰ এতিয়া ঠাণ্ডাৰ মৌচম, ঠাণ্ডাৰ কাপোৰ আছে নাই? নাই। ঘৰত কম্বল চম্বল আছে? নাই। নাই, কম্বল চম্বল নাই। ঠাণ্ডাটো বহুত লাগে, বহুত ঠাণ্ডা বহুত না? ৰাতি থাকিবলৈ কম্বল নাই? নাই। মই আপোনালোকক দুজনক 2টা কম্বল দিম হা, কম্বল দিম। আপোনালোকে এইটো ল'ব। আৰু ৰাতিপুৱা কিবা খাইছে খোৱা নাই? ইয়াতেতো এনে খাবলৈ হোটেলো নাই না? পানীপুৰি খালে? পানীপুৰি কৰি থাকিব। ইয়াতে এনেকৈ খাবলৈতো হোটেলো নাই, আছে? নাই না? পানীপুৰি খালে? ঠিক আছে, মই আপোনালোকক কম্বল দিম হা, দুজনক 2টা কম্বল দিম। ইমান ঠাণ্ডাত আপোনালোকে কম্বল চম্বল একো নাই, গাততো কাপোৰ নাই না? ঠাণ্ডাৰ কাপোৰ নাই? ঠাণ্ডাটো বহুত এতিয়া পৰিছে না? বহুত ঠাণ্ডা পৰিছে। মই কম্বল আপোনালোকক দুজনক দি আছোঁ। কম্বলটো লৈ আপোনালোকে থাকিব। ইয়াতে কম্বল আছে হা, আপনি এটা লওক, আপনি এটা লওক। কম্বলটো মই এইটো আপোনালোকে পৰি থাকিব, ঠাণ্ডা বহুত না? এনেকৈ কম্বলটো আপোনালোকে আপুনি এটা লওক। আপোনাৰ ল'ৰা, ডাঙৰ ল'ৰা আছে নাই? আপোনালোকক নাচায়? আপোনালোক নাচায়? আৰু আইতাৰ কোনো আছে নাই? কোনো নাই? ঠিক আছে, আপোনালোকে ইয়াত থাকক। ঠিক আছে, কম্বল 2টা দিলোঁ। আপোনালোকে কম্বল 2টা পৰি থাকিব। ঠাণ্ডাততো বহুত ঠাণ্ডাত কম্বল নাই না ঘৰত? নাই। ঠিক আছে, আপোনালোকে আমি আহোঁ হা। ঠিক আছে। আপোনালোকে ভিডিঅ'টো চালে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকৰ ঘৰৰ ওচৰে পাঁজৰে এনেকুৱা দুখীয়া মানুহ লগ পালে আপোনালোকক সহায় কৰিব। আৰু আমাৰ অসমত বহুত মানুহ আছে এনেকুৱা
ৰাতিটো এক জেগাত কাটে, কম্বল নাই, গাতে চুৱেটাৰ নাই। আপোনালোকৰ এনেকুৱা কোনোবা ওচৰৰ মানুহ লগ পালে মই যিমান পাৰে সহায় কৰিব। ময়ো ডাঙৰ মানুহ নহয়, ময়ো সৰু মানুহ, মই যিমান পাৰিছোঁ মোৰ তৰফৰ মই সহায় কৰিছোঁ। পূৰা অসমবাসীক মই আহ্বান কৰিছোঁ, আপোনালোকে এনেকুৱা অলপ আগবাঢ়ি আহিব, অলপ সহায় কৰিব। আমি অলপ সহায় কৰিলে এনেকুৱা আছে মানুহবিলাক অলপ শান্তি থাকিব পাৰিব। মই এইটোৱে ক'ব বিচাৰিছোঁ। ধন্যবাদ।